আসসালামু আলাইকুম প্ৰিয় বন্ধুসকল মই আমিৰ হামজা আৰু আপোনালোকে চাই আছে ট্ৰু নলেজ টিভি প্ৰিয় বন্ধুসকল আজি আমি এই ভিডিঅ'ত ক্লাছ 8 ৰ ইংলিছৰ 6 নম্বৰ লেসন এ নিউ ডে এনিৱে এই লেসনটো অসমীয়াত এক্সপ্লেইন কৰিম প্ৰিয় বন্ধুসকল আমি ইয়াৰ আগৰ এটা ভিডিঅ'ত এই লেসনটো আধা এক্সপ্লেইন কৰিছিলো এই পৰ্যন্ত এক্সপ্লেইন কৰিছিলো আজি আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম তো আহক এবাৰ দেৰি নকৰি ভিডিঅ' আৰম্ভ কৰা হওক A new day anyway. Second part. So Swati was overjoyed at the lady's response. Swati overjoyed হৈ গৈছিল আনন্দত আত্মহাৰা হৈ গৈছিল যেতিয়া সেই লেডিজনীয়ে তাৰপৰ ৰেসপন্স কৰিলে মানে তেওঁৰ ফোনটো ৰিসিভ কৰিলে আৰু তেওঁৰ কথা সহাৰি জনালে So she hugged her mother tightly and told her that everything would be all right. এইটো হোৱাৰ পাছত স্বাতীয়ে তাইৰ মাকক জোৰকে হাবটি ধৰিলে আৰু তাইক ক'লে মানে তেওঁৰ তাইৰ মাকক ক'লে that everything would be all right. সকলো ঠিক হৈ যাব তেওঁলোকৰ যিটো প্ৰবলেম আছিল ফাইনান্সিয়াল এইবোৰ দূৰ হৈ যাব. Sima could not hide her tears. Simai মানে স্বাতীৰ মাকে তাইৰ চকু পানী ৰখাব নোৱাৰিছিল মানে এই সৰু ছোৱালীজনী ইমান হেল্প কৰিব পাৰিছে এইটো বয়সত এতিয়া তো নিজৰ জীয়েকৰ এই কামবোৰ দেখি চকু পানী ৰখাব নোৱাৰিছিল আনন্দৰ চকু পানী এইবোৰ হাউ কুইকলি হাৰ লিটল গাৰ্ল হেড গ্ৰোন আপ কিমান সোনকালে তাইৰ সৰু ছোৱালীজনী ডাঙৰ হৈ গ'ল মানে ইমান ডাঙৰ কাম কৰিব পাৰিছে মাক বহুত আনন্দিত হৈছে The following morning, Sima met the lady and talked to her about her hopes of setting up a small business. আৰু পৰৱৰ্তী পিছদিনা ৰাতিপুৱা সীমাই সেই লেডিজনী মহিলাগৰাকীৰ সৈতে লগ কৰিছিল আৰু কথা পাতিছিল তাইৰ বিষয়ে তাইৰ যিটো আহা যে অফ সেটিং আপ এ স্মল বিজনেছ এটা সৰু বিজনেছ ষ্টাৰ্ট কৰাৰ তেওঁৰ মনোবাঞ্ছাটো ব্যক্ত কৰিলে The lady took her to a large room where a group of women were switching soft dolls. তেতিয়া এই মহিলাগৰাকীয়ে লেডিজনীয়ে তাইক মানে সীমাক একটা ডাঙৰ ৰুমলৈ লৈ গৈছিলে where a group of women were switching soft dolls য'ত একগাল এটা মহিলাৰ দল তেওঁলোকে ডল বনাই চিলাই আছিলে The women wore blue saris and aprons and had the মহিলাসকলে ব্লু নীলা ৰঙৰ শাৰী পিন্ধিছিলে brave mothers embossed on their dress আৰু ব্লু শাৰী পিন্ধিছিলে আৰু তেওঁলোকৰ এই ড্ৰেছৰ ভিতৰত brave mothers বুলি এম্বছ কৰা আছিল মানে সিল লগোৱা আছিল বেজ লগোৱা আছিল brave mothers বুলি The lady explained to Sima that their NGO was a self-help group. তেতিয়া সেই মহিলাগৰাকীয়ে সীমাৰ ডেকাক এক্সপ্লেইন কৰি জনালে যে তেওঁলোকৰ NGOটো হৈছে এটা self-help group আত্মসহায়ক গোট We offer vocational training in a variety of fields like toy making, embroidery, tailoring, culinary arts, mobile phone repairing and so on. তো মহিলাগৰাকীয়ে ক'লে যে আমি ভোকেশনাল ট্ৰেইনিং দিওঁ বিভিন্ন ধৰণৰ ট্ৰেইনিং আমি দিওঁ ইয়াত বিভিন্ন ফিল্ডৰ ট্ৰেইনিং দিওঁ ফৰ এক্সাম্পল লাইক টয় মেকিং পুতলা বনোৱা এমব্ৰইডাৰী শিকাওঁ টেইলাৰিং শিকাওঁ কালিনাৰী আৰ্টছ শিকাওঁ মোবাইল ফোন ৰিপেয়াৰিং কৰা শিকাওঁ এইবোৰ আমি শিকাওঁ ইয়াত ট্ৰেইনিং দিওঁ মহিলাসকলক সীমা টেল মি হোৱাট ইউ আৰ গুড এট যে সীমা তুমি মোক কোৱা যে তুমি কিহত বেছি পাৰ্গত কিহত ভাল মানে কোনটো কাম তুমি কৰিব পাৰা ভালকৈ we will give you training in that area আৰু আমি তেনেহলে তোমাক সেইটো ফিল্ডত আমি তোমাক ট্ৰেইনিং দিম যাতে আৰু ভাল হৈ যোৱা তুমি সেইটো কামত once you finish your training you will be offered a small loan to start a business যেতিয়া তুমি তোমাৰ ট্ৰেইনিং শেষ কৰিবা
তেতিয়া তোমাক আমি এটা স্মল লোন দিম, সৰু এটা লোন দিম, যিটোৰ দ্বাৰা তুমি তোমাৰ বিজনেছ ষ্টাৰ্ট কৰিব পাৰিবা। Besides, you will be mentored at every stage by our team, আৰু তোমাক আমাৰ মেণ্টৰসকলে বিভিন্ন ষ্টেজত হেল্প কৰিব, তেওঁলোকে তোমাক দিক নিৰ্দেশনা দেখুৱাই দিব। Said the lady warmly, আৰু লেডিজনীয়ে এইটো ক'লে warmly, মানে আশ্বাসেদি ক'লে। I would like to choose culinary training as a vocation since I love cooking. যে মই culinary ট্ৰেইনিংটোক মই পচন্দ কৰিম যিহেতু মই কুকিং ভাল পাওঁ। Said Sima, Simai ক'লে মই culinary training এইটো মই পচন্দ কৰিম। The lady appreciated Sima's confidence and gave her an idea of the business potential in this area. তেতিয়া সেই মহিলাগৰাকী এপ্ৰিচিয়েট কৰিলে সীমা ডেকাক, তেওঁৰ কনফিডেন্সক উৎসাহ জনালে আৰু তাইক এটা আইডিয়া দিলে যে কেনেকৈ এটা বিজনেছ সেই এইটো এৰিয়াত থিয় কৰাব পৰা যাব, মানে এটা বিজনেছ ষ্টাৰ্ট কৰিব পৰা যাব, এটা আইডিয়া দিলে। পটেনচিয়েল যিটো এটা সম্ভাৱনা আছে, পটেনচিয়েল সম্ভাৱনা, এইটো বিজনেছ চলিব। She said, তাই কৈছিল, we offer catering services such as tiffin services to office goers and working women staying in paying guest accommodation. যে তাই ক'লে যে আমি অফাৰ কৰোঁ, আমি ছাৰ্ভিচ দিওঁ, যে কেটাৰিং ছাৰ্ভিচ আমি দিওঁ, খাদ্য সৰবৰাহৰ ছাৰ্ভিচ দিওঁ আমি, যেনেকৈ টিফিন ছাৰ্ভিচ দিওঁ, অফিচ গোৱাৰ্ছ যিসকল অফিচ যায় তেওঁলোকক টিফিন ছাৰ্ভিচ দিওঁ, এণ্ড ৱৰ্কিং ৱুমেন ষ্টেইং ইন পেইং গেষ্ট একমডেশ্যন, আৰু যিসকল মহিলা থাকি কাম কৰে পইচা দি পেলাই, তেওঁলোকে কাম কৰে, তো তেওঁলোককো আমি এই টিফিন ছাৰ্ভিচ দিওঁ। You will be trained to cook the different recipes that we serve for lunch and dinner. তোমাক ট্ৰেইন কৰা হ'ব, তোমাক প্ৰশিক্ষণ দিয়া হ'ব যাতে বিভিন্ন ধৰণৰ ৰেচিপি খাদ্য তুমি বনাব পাৰা, বিভিন্ন ধৰণৰ ডিছ ৰেচিপিছ তুমি যাতে বিভিন্ন জাতৰ খাদ্য তুমি বনাব পাৰা, এইবোৰ ট্ৰেইনিং দিয়া হ'ব। ডেট উই চাৰ্ভ ফৰ লাঞ্চ এণ্ড ডিনাৰ, যিবিলাক আমি লাঞ্চ দুপৰীয়া খাদ্য আৰু ৰাতিৰ খাদ্যৰ কাৰণে আমি চাৰ্ভ কৰিব পাৰিম। You will also learn about packing and handling. তুমি তাৰপিছত পেকিং কৰা আৰু হেণ্ডলিং কৰাও তুমি শিকিবা, কেনেকৈ খাদ্যবোৰ পেকিং কৰি দিয়া হয়, টিফিনত ভৰাই, এইবোৰ তুমি শিকিবা। You will have to assure your customers of good quality food and hygienic standards. কিন্তু তুমি এটা বস্তু নিশ্চিত কৰিব লাগিব যে তোমাৰ কাষ্টমাৰসকল, যিসকল তোমাৰ কাষ্টমাৰ হ'ব, তেওঁলোকক এটা বস্তু তুমি নিশ্চিত কৰিব লাগিব যে তোমাৰ খাদ্যবোৰ গুড কোৱালিটি ফুড, ভাল কোৱালিটিৰ খাদ্য সেইবোৰ, এণ্ড হাইজেনিক ষ্টেণ্ডাৰ্ডছ, আৰু স্বাস্থ্যসন্মত, কোনো যাতে জাংক ফুড নহয়। সীমা লুকড আ বিট কনফিউজড, সীমাক অলপ কনফিউজ দেখা গৈছিল, মানে অলপ অসুবিধাত পৰি গৈছিল, কনফিউজ হৈ গৈছিল। অলদো শ্বি লিচেণ্ড এটেণ্টিভলি, যদিও তাই সেইবোৰ মনোযোগেৰে শুনি আছিল, বুজাৰ চেষ্টা কৰি আছিল। চেন্সিং হাৰ কনফিউজন, দ্য লেডি ক্লাৰিফাই ডেট শ্বি নিড নট ৱৰি, আৰু তাইৰ এইটো কনফিউজন দেখি লেডিজনীয়ে কৈছিলে যে তাইৰ এটা কথা স্পষ্ট কৰি দিছে, ক্লাৰিফাইড কৰি দিছিল যে তাই চিন্তা কৰাৰ প্ৰয়োজন নাই। সীমা উড অপাৰেট অন হাৰ অ'ন, সীমাই সেইবোৰ নিজেই পৰিচালনা কৰিব। এণ্ড টু ষ্টাৰ্ট উইথ দ্য NGO উড এছাইন দেয়াৰ 30 অফ দেয়াৰ ভেলিউড কাষ্টমাৰ্ছ টু হাৰ, আৰু NGO কি কৰিব, এছাইন কৰিব 30জন ভেলিউড কাষ্টমাৰ্ছ তাইলৈ, 30জন কাষ্টমাৰ দিব। She would be given a loan amount to set up her own kitchen at home, আৰু তাইক লোনো দিয়া হ'ব, এটা এমাউণ্ট দিয়া হ'ব যাতে তাইৰ নিজৰ এটা কিটচেন তেওঁৰ ঘৰত, তাইৰ ঘৰত যাতে ছেট আপ কৰিব পাৰে, বনাব পাৰে, সেইটো দিয়া হ'ব। বেছড অন সীমাছ পাৰফৰ্মেঞ্চ, সীমাৰ পাৰফৰ্মেঞ্চৰ ওপৰত নিৰ্ভৰ কৰি শ্বি উড বি এছাইনড মোৰ কাষ্টমাৰ্ছ, আৰু নতুন নতুন কাষ্টমাৰ তাইক দিয়া হ'ব, এছাইন কৰা হ'ব, কিমান ধুনীয়া পাৰফৰ্মেঞ্চ দিব পাৰে, বনাব পাৰে। চিন্স সীমা নিডেড মানি ইমিডিয়েটলি, যেতিয়াই সীমাৰ বেছি টকা প্ৰয়োজন হৈ পৰিব, দ্য লেডি অলছ' এচিউৰ্ড হাৰ ডেট হাৰ লোন উড বি চেংচন ইভেন বিফ'ৰ হাৰ ট্ৰেইনিং, তেতিয়া
কি কৰিব যেতিয়া সীমাৰ টকাৰ প্ৰয়োজন হৈ পৰিব তেতিয়া লেডিজনীয়ে এচিউৰ কৰি দিলে নিশ্চিত কৰি দিলে তাইক যে তাইৰ লোনটো স্যাংশন কৰি দিয়া হ'ব ট্ৰেইনিং হোৱাৰ আগে আগেই স্যাংশন কৰি দিয়া হ'ব মানে পঠাই দিয়া হ'ব A savings account would be opened in bank in her name where she would be able to deposit her savings আৰু এটা সেভিং একাউণ্ট খুলি দিয়া হ'ব তাইৰ নামত in her name where she would be able to deposit য'ত তাই deposit জমা কৰিব পাৰিব her savings তাইৰ সেভিংছবোৰ the lady added lady আৰু কথা যোগ কৰিলে যে all our members contribute money to a common pool so that it can help another woman like you আমাৰ সকলো মেম্বাৰ সকলে টকাবোৰ কন্ট্ৰিবিউট কৰে এই কমন পুল এটা গোটত যাতে এনে ধৰণৰ it can help another woman like you এইবিলাকে অন্যান্য মহিলাকো সহায় কৰিব পাৰে তোমাৰ নিচিনা so Sima are you ready so Sima তুমি কি ৰেডি তুমি কি প্ৰস্তুত Sima could not hide her excitement Simai নিজৰ excitement লুকাব পৰা নাছিল মানে নিজৰ উত্তেজনা মানে আনন্দৰ যেটো উদ্বিগ্নতা হেতু তাই লুকাব পৰা নাছিল Yes madam হয় ma'am she responded enthusiastically তো তাই আগ্ৰহেৰে বহুত আগ্ৰহেৰে উত্তৰ দিলে তাৰ পাছত চাওক It was going to be all right thought Sima Sima ভাবিলে এইবোৰ সব ঠিক হৈ যাব এতিয়া মানে Simar যে প্ৰবলেম আছিল এইবোৰ সব ঠিক হৈ যাব as she headed back home আৰু তেতিয়া তাই ঘৰত উভতি গৈছিল it was a bright sunny day এটো এটা উজ্জ্বল মানে ৰ'দ থকা ৰ'দালি দিন আছিল and Sima thought the sun was shining more brightly on her today the Sima ভাবিছিল যে আজি বেলিটো আৰু বেছিকে মানে উজ্জ্বল হৈ পৰিলে আজিৰ দিনটোত মানে এটা মন যেতিয়া ফুৰ্তি থাকে তেতিয়া মানুহৰ সব বস্তুই ভাল লাগে মানুহ যেতিয়া ডিপ্ৰেছনত যায় গৈ টেনশনত পৰি যায় তেতিয়া একো বস্তুই ভাল নালাগে তো Sima ইমান ধুনীয়া এটা কাম পাইছে সুবিধা এটা পাইছে বিজনেস স্টাৰ্ট কৰাৰ তো সেই কাৰণে Sima আজি ভাবি আছে যে বেলিটো আৰু বেছি পোহৰ দি আছে অইন দিনত গৈ her heart brimmed with new dreams তাইৰ অন্তৰ নতুন সপোনেৰে মানে জিলিকি উঠিছে brimmed হৈ উঠিছে জিলিকি উঠিল and the smile around the corner of her lips broadened like a flower in bloom আৰু এটা হাঁহি তাইৰ অন্তৰৰ কৰ্নাৰৰ পৰা corner of her lips তাইৰ উঠৰ সুকৰ পৰা এটা হাঁহি বিৰিঙি উঠিছিল broadened like a flower in bloom যেনিবা এটা ফুল ফুলি উঠিছে এনেকে ফুল ফুলি উঠাৰ নিচিনা এটা হাঁহি মিছিকি হাঁহি ওলাইছে তাইৰ উঠৰ পৰা she could not wait to get home and tell Swati the good news তাই মানে ওয়েট কৰিব পৰা অপেক্ষা আৰু কৰিব নোৱাৰিছিল যে যেতিয়া তাই জলদি ঘৰত যাব লাগিব আৰু Swatiক এই গুড নিউজটো Swatiক জনাব লাগিব together একেলগে they would build a new future একেলগে তেওঁলোকে এটা নতুন ভৱিষ্যত গঢ়িব তো এই আছিল লেসনটো প্ৰিয় বন্ধুসকল যদি ভিডিও বন্ধু ভাল লাগিছে তোমালোকে লেসনটো বুজি পাইছা অবশ্যই লাইক শেয়ার কমেন্ট কৰিবা তো আজি কাৰণে বিদায় জনাও আকৌ নতুন ভিডিও লৈ উপস্থিত হ'ম আসসালামু আলাইকুম